আমাৰ ইউটিউব চেনেলৰ দীঘল ভিডিঅ' কিছুমানত বা আমাৰ ইউটিউব চেনেলৰ বিভিন্ন ধৰণৰ টপিক কভাৰ হৈ থকা ভিডিঅ'ত আমি টাইম ষ্টাম্প লগাই বা চেপ্টাৰ লগাই আমি কেনেধৰণে এটা ভিডিঅ'ত আমি ভিউজ ওৱাচ টাইম আমি কেনেধৰণে খুব সহজতে বঢ়াব পাৰি ইয়াৰ ওপৰত আমি আলোচনা কৰিম। বলক এতিয়া আমি ভিডিঅ'ৰ ফালে আগবাঢ়ো। মই যিটো আপোনালোকৰ চেনেল JKB Yt Tech1 চেনেললৈ আপোনালোকক স্বাগতম। Yt ষ্টুডিঅ' অপেন কৰি লওঁ। Yt ষ্টুডিঅ'ত গৈ আমি কেনেধৰণে আমাৰ টাইম ষ্টাম্প বা চেপ্টাৰ কেনেধৰণে বনোৱা হয় আপোনালোকে সুন্দৰকৈ চাব পাৰিব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, গম পাব আমাৰ টাইম ষ্টাম্পৰ পৰা আমি কেনেধৰণে আমি বেনিফিট কৰিব পাৰোঁ, আমাৰ কি বেনিফিট হয় আৰু কেনেধৰণে লগাব পাৰি, আৰু ইয়াৰ পৰা আমি ভিউজ, ছাবস্ক্ৰাইবাৰ আৰু ওৱাচ টাইম কেনেধৰণে আমি ইয়াতে বঢ়াব পাৰোঁ। এতিয়া আমি Yt ষ্টুডিঅ' নহ'লে বা আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ লগাব পাৰে। মই খুব সহজতে আপোনালোকক Yt ষ্টুডিঅ'তে দেখাই আছোঁ কেনেধৰণে আমি চেপ্টাৰ আমি ভিডিঅ'ত লগাব পাৰোঁ। আমি Yt ষ্টুডিঅ'তে চাওঁ। এতিয়া Yt ষ্টুডিঅ' খুলি লৈছোঁ, অ'পেন কৰি লৈছোঁ। ইউটিউব চেনেল এটা মোবাইল এটা কেনেধৰণে আমি খুলিব পাৰি ইয়াতে দেখিছে 2022 মোবাইলতে ইউটিউব চেনেল এটা কেনেকৈ খুলিব পাৰি এই ভিডিঅ'টোতে লৈছোঁ। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ টপিক কভাৰ হৈ থাকে। ইমেইল বা জিমেইল একাউণ্ট এটা কেনেধৰণে বনোৱা হয় আমি প্ৰথম তাৰ পৰা আৰম্ভ কৰিব লাগিব। তাৰপিছতে আমাৰ ইউটিউব চেনেলৰ কেনেধৰণে নাম ৰখা হয়, ইউটিউব চেনেলৰ আৰ্ট কেনেধৰণে লগোৱা হয়, ইউটিউব চেনেলৰ লগো কেনেধৰণে লগাব পাৰি। তাৰপিছতে আহিব লাগিব ডেছক্ৰিপশ্যন আমি কেনেধৰণে লিখিব লাগে, ইউটিউব চেনেলৰ নাম কেনেধৰণে ৰখা হয়। এনেধৰণে আমি বহুতো কিছু ইয়াতে টপিক আমাৰ সোমাই থাকে। কিৱৰ্ড কেনেধৰণে লিখা হয়, আমি ক্ৰম ব্ৰাউজাৰত গৈ আমাৰ চেনেলটো কেনেধৰণে লগ ইন কৰা হয়, আমাৰ তাতে চেনেল ছেটিং কেনেধৰণে কৰা হয়, ফোন নম্বৰ আমি কেনেধৰণে ভেৰিফাই কৰিব লাগে। বিভিন্ন টপিকত আমাৰ ভিডিঅ'টো ইয়াতে বনোৱা যায়। চেপ্টাৰ ক'ত লগোৱা হয়, কেনেধৰণে লগোৱা হয় আৰু কিভাৱে লগোৱা হয় আপোনালোকে সুন্দৰকৈ চাব পাৰিব। এতিয়া মই এইটো ভিডিঅ'তে লৈ লৈছোঁ। ভিডিঅ'টোৰ ওপৰত ক্লিক কৰিব। ওপৰতে দেখিছে পেঞ্চিল আইকন, ইয়াতে ক্লিক কৰি দিব। ডেছক্ৰিপশ্যনত আহিব। ডেছক্ৰিপশ্যনত অহাৰ পিছত আপোনালোকে আমি য'ত ইয়াতে আপোনাৰ কোনো কথা নাই, আপোনালোকে শেষতো আপোনালোকে লগাব পাৰে বা মাজতো লগাব পাৰে বা প্ৰথমতো লগাব পাৰে। ইয়াতে আপোনাৰ যিকোনো জেগাত আপুনি লগালে হ'ল। মোৰ হিচাপত মই ক'ব বিচাৰিছোঁ আমি যেতিয়া টেগ বা কিৱৰ্ড লগোৱাৰ পিছতে দেখিছে এয়া আমাৰ ইউটিউব চেনেল কেনেকৈ বনায়, আছামিজ ইউটিউব চেনেল কেনেকৈ ভেৰিফাই কৰে। ইয়াতে আমি যেতিয়া কিৱৰ্ড বহাই লওঁ, কিৱৰ্ডৰ পিছতে আমি টাইম ষ্টাম্পছ বা চেপ্টাৰ্ছ আমি এনেধৰণে লগাব পাৰোঁ। 1 মিনিট 15 ছেকেণ্ডত। ধৰি লওক মই ইয়াতে লগোৱা আছে ইউটিউব চেনেলত ভিডিঅ' আপলোড কেনেকৈ কৰে। ধৰি লওক অডিয়েঞ্চজনৰ এইটোৱে দৰকাৰ আছে, চাব বিচাৰিছে। এতিয়া আমি ইয়াত 1 মিনিট 15 ছেকেণ্ডত আমি ক্লিক কৰি দিয়াৰ লগে লগে অডিয়েঞ্চজনে সুন্দৰকৈ সেইখিনিৰ পৰা চাব পাৰিব। আমাৰ ইউটিউব ভিডিঅ'টো সেইখিনিৰ পৰা আমাৰ প্লে' হ'ব। তেতিয়া সেইজন অডিয়েঞ্চে যদি আমি ইয়াতে চেপ্টাৰ নলগাওঁ তেতিয়াহ'লে আমাৰ এইখিনি ওৱাচ টাইমো আমি নাপাওঁ বা ভিউজো নাপাওঁ। যদিহে আকৌ এইখিনি চাই অডিয়েঞ্চজনৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণে আমি চেপ্টাৰ লগোৱা আপোনালোকে বেনিফিট কি গম পাইছে। এতিয়া প্ৰথমতে আমি লিখি লৈছোঁ টাইম ষ্টাম্পছ বা ইয়াতে আপুনি চেপ্টাৰ বুলি লিখিব চেপ্টাৰ্ছ। ইয়াতে মই লিখিছোঁ প্ৰথম 00 আমি এনেধৰণে বহাই লৈছোঁ, 00 বহাই আমি ইণ্ট্ৰডাকশ্যন বা ইণ্ট্ৰ আপোনালোকে এনেধৰণে দিব পাৰিব। যদিহে আপোনাৰ ভিডিঅ'টো ঘণ্টা ওপৰত আছে, আৱাৰ্ছৰ ওপৰত যদি আছে তেতিয়াহ'লে আপুনি ইয়াতে আৰু এটা 00 বহাই ল'ব। এনেকৈ দি আপোনালোকে $.d 0 আৰু এটা বহাব। মোৰ ভিডিঅ'টো 14 মিনিট 15 ছেকেণ্ডৰ কাৰণে মই ইয়াত আৰু মিনিট ছেকেণ্ডত ৰাখিছিলোঁ। যদি ঘণ্টাত হ'ল হয় মই এনেধৰণে ৰাখিলোঁ। এতিয়া মোৰ ঘণ্টাত নাই, আৱাৰ্ছত নাই, সেইবাবে মই ইয়াতে মিনিট আৰু ছেকেণ্ডত ৰাখিছোঁ। মই এতিয়া কাটি দিছোঁ। আপোনালোকে অকণমান গেপ দিব।
গেপ দি এনেধৰণে ইন্ট্ৰডাকচন লিখিব এটা 1 মিনিট 15 সেকেন্ড ধন্যবাদ কিমান মিনিটলৈকে আমাৰ টপিকটো কভাৰ হৈ আছে ধৰি লওক আমি এতিয়া 1 মিনিট 15 সেকেন্ডৰ পৰা আৰম্ভ হ'ব YouTube চেনেলত ভিডিও আপলোড কেনেকৈ কৰে আপোনালোকে 1 মিনিট 15 সেকেন্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকে সেইখিনি জায়গাৰ পৰা আমাৰ ভিডিওটো প্লে হ'ব আৰু সেইখিনি জায়গাতে আপুনি গম পাব বা অডিয়েন্সে গম পালে যে এইখিনি জায়গাৰ পৰা আমি এইখিনি অংশটো চাব পাৰিম তাৰ পিছতে দেখিব 2 মিনিট 45 সেকেন্ডত YouTube চেনেলৰ নাম কেনেকৈ ৰাখিব লাগে বা লগাব লাগে এনে বিভিন্ন ধৰণে ইয়াতে আপুনি লিখি ল'ব পাৰিব এয়া হল আপোনাৰ এটা কিৱৰ্ড আমাৰ আগত লিখা কিৱৰ্ডখিনি হৈছে YouTube চেনেল এটা আমি কেনে ধৰণে ক্ৰিয়েট কৰা হয় বা YouTube চেনেল এটা মোবাইলতে কেনে ধৰণে আমি খুলিব পাৰিম সেইখিনি তাৰ কিৱৰ্ড আছে আমাৰ এতিয়া এইখিনি হল আমাৰ ভিডিওটোৰ আমাৰ যিমান টপিক আছে টপিকখিনি আমাৰ এইখিনি কিৱৰ্ড এতিয়া দেখিব 2 মিনিট 45 সেকেন্ডৰ YouTube চেনেলৰ নাম কেনেকৈ ৰাখিব লাগে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিকোনো পাৰ্টিকুলাৰ অংশটোৰ পৰা গৈ পেলাই আপোনালোকে এই ভিডিওটো বা অডিয়েন্সে সেইখিনিৰ পৰা সুন্দৰকৈ চাব পাৰিব ধৰি লওক কোনো পাৰ্চনে বিচাৰিছে YouTube চেনেলত কিৱৰ্ড কেনেকৈ লগাব লাগে এইখিনি অংশ বিচাৰিছে এতিয়া আপোনাৰ এই কোনৰ কাৰণে গোটেই ভিডিওটো হয়তো আপোনাৰ ওয়াচ নকৰিব পাৰে বা নাচাব পাৰে এতিয়া ইয়াতে যেতিয়া আপুনি টাইম ষ্টাম্পছ বা চেপ্টাৰছ লগাব চেপ্টাৰছ লগোৱাৰ পিছত সুন্দৰকৈ ব্যক্তিজনে আহি ইয়াতে ক্লিক কৰাৰ লগে লগে এইখিনি অংশ চাব পাৰিব লাষ্টত দেখিছে আমি মোৰ 14 মিনিট 55 সেকেন্ডৰ ভিডিওটোত মোৰ 14 মিনিট 42 সেকেন্ডৰ পৰা মোৰ আউট্ৰো আৰম্ভ হৈছে ইয়াতে মই লিখিছো 14 মিনিট 42 সেকেন্ড আউট্ৰো আপোনালোকে সেকেন্ডটো লিখাৰ পিছত গেপ দিব অকমান গেপ দিয়ে আউট্ৰো ইয়াতে দেখিছে 6 মিনিট 23 সেকেন্ড লিখিছো তাৰ পিছত অকমান গেপ দিছো এনেকৈ আপোনালোকে চেপ্টাৰছ আপোনালোকে লগাব পাৰিব এতিয়া আমি চেপ্টাৰছ আমাৰ YouTube ভিডিওত কাম কৰিছে নে নাই কৰা আপোনালোকে আমি বেক কৰি ইয়াতে আপোনালোকে সেভ অপচনটো পাব ওপৰতে সেভ অপচনটোত আপোনালোকে ক্লিক কৰি ৰাখিব এতিয়া আমাৰ চেপ্টাৰছ ইয়াতে সেভ হৈ গ'ল এতিয়া দেখিলে আমাৰ ক্ৰোম ব্ৰাউজাৰ নগৈ আমি YT ষ্টুডিওতে এনে ধৰণে আমি চেপ্টাৰছ লগাব পাৰোঁ বা আপোনালোকে ক্ৰোম ব্ৰাউজাৰ গৈ আপোনালোকে চেপ্টাৰছ লগাব পাৰে যিকোনো ভিডিও আপোনালোকৰ ৰিসেন্ট আপলোড কৰা ভিডিওটো লগাব পাৰিব বা আপোনালোকৰ আগৰ পুৰণা ভিডিওটো আপোনালোকে এনে ধৰণে চেপ্টাৰছ লগাই বহুতো ইয়াৰ পৰা বেনিফিট পাব পাৰে এতিয়া আমি YouTube এপ্লিকেশন ওপেন কৰি লওঁ ইয়াতে ওপেন কৰিছো ইয়াতে ওপেন কৰি আমি এতিয়া সাৰ্চ কৰিম YouTube চেনেল কেনেকৈ খুলিব পাৰি ইয়াতে ক্লিক কৰিলো প্ৰথমতে আহিছে আমাৰ ডিম্পু ছাৰৰ ভিডিও মোৰ যেটো ভিডিও নেক্সটত আহিছে ডিম্পু বৰুৱা ভিডিওৰ পিছতে মোৰ ভিডিওটো আহিছে ভিডিওটা আমি কেনেধৰণে সুন্দৰকৈ SEO কৰিব লাগে SEO কৰি আমাৰ ভিডিওটো কেনেকৈ সাৰ্চ লিষ্টত আমি সেকেন্ড থাৰ্ড ফাৰ্ষ্টত নাহিলো আমি সেকেন্ড থাৰ্ড ফৰ্থত কেনেধৰণে আমাৰ ভিডিওটো আনিব পাৰি ইয়াৰ ওপৰত মই নেক্সট ভিডিও লৈ এনে ধৰণৰ ভিডিও আপুনি যদিহে পাব বিচাৰে কমেন্ট কৰি আপুনি জনাব এতিয়া দেখিলে আমি ভিডিওটোৰ ওপৰত ক্লিক কৰিছো টাইটেলটোৰ ওপৰত আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আহিব মোৰ অপচনটো দেখিব মোৰ অপচনটো ক্লিক কৰি দিব আমি তললৈ যাম দেখিছে আমাৰ টেগ ইয়াতে দেখিছে আমাৰ টাইম ষ্টাম্পছ বা চেপ্টাৰ দেখিছে আমি টাইম ষ্টাম্প লিখিলো লিখি কেনে ধৰণে তলতে 00 এনে ধৰণৰ বহা ইন্ট্ৰডাকচন ইয়াতে আমি তাতে YT ষ্টুডিওত গৈ যেনে ধৰণে ইয়াতে লিখিছো ইয়াতে এনে ধৰণে দেখিব পাৰো এতিয়া 4 মিনিট 53 সেকেন্ডত আপোনালোকে দেখিছে YouTube চেনেল ইয়াতে মই অফ কৰি লৈছো 4 মিনিট 53 সেকেন্ডত আপোনালোকে দেখিছে YouTube চেনেল ক্ৰোম ব্ৰাউজাৰ লগইন কেনেকৈ কৰে ইয়াতে আমি এতিয়া 4 মিনিট 53 সেকেন্ডত ক্লিক কৰি দিছো
ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিলে ইয়াতে 4 মিনিট 53 ছেকেণ্ডৰ পৰা এনেধৰণে আৰম্ভ হ'ব দেখিব এতিয়া আমি প্লে কৰিছোঁ এইখিনি জেগাৰ পৰা আপোনালোকে ভিডিঅ'টো চাব পাৰিব বা এইখিনি জেগাৰ পৰা দেখিলে আমাৰ টাইম ষ্টাম্প আমি লগোৱা বেনিফিট কি এনেকৈ আপোনালোকে টাইম ষ্টাম্প এতিয়া কেনেধৰণে কাম কৰিছে আপোনালোকে দেখিছে এনেধৰণে আপোনাৰ মোবাইলটো আপোনাৰ ইউটিউব চেনেলটো আপোনালোকৰ কাম কৰিব এতিয়া গম পালে টাইম ষ্টাম্পত আমি কেনেধৰণে টাইম ষ্টাম্প লগাই আমি কি ধৰণে আমি ভিডিঅ' এটা কেনেধৰণে আমাৰ পাৰ্ট কৰি আমি কেনেধৰণে অডিয়েন্সৰ পৰা আমি ভিউজ এতিয়া আপোনালোকে আকৌ সাবস্ক্ৰাইবাৰ আৰু ওৱাচ টাইম কেনেধৰণে আমি ইনক্ৰিজ কৰিব পাৰোঁ আপোনালোকে সম্পূৰ্ণকৈ গম পালে এনেধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' যাতে আপোনাৰ মিছ নহয় চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে সকলোতকৈ আগতে আপোনাৰ ভিডিঅ' নটিফিকেশ্যন আপোনাৰ মোবাইলত আহে থ্যাংক ইউ সো মাচ